Hey guys, welcome back to my new vlog. So আজি ব্লগটো আৰম্ভ কৰিছোঁ যে দিনটোত কি কৰোঁ কি নাই সেইবোৰে দেখুৱাম আৰু ডেইলি ব্লগ যেটা বনাইছোঁ তো চাই থাকোঁ আজি ব্লগটো। চ' গাইজ প্ৰথমতে ৰাতিপুৱা মই এই গৰুটোক পথাৰ ফালে খেদুৱাই আহোঁ, তাৰপিছত আৰু দেখুৱাম কি কৰোঁ কি নাই। ৰ যা যা চ' গাইজ গৰুবোৰক পথাৰত এৰিলোঁ, এতিয়া যাওঁ ঘৰত যদি কিবা কাম থাকে তো কাম চাম কৰি ল'ম। তাৰপিছত ভাবিছোঁ আজি মানে গাঁৱত এখন পাৰ্ক বনাই আছে, সেই পাৰ্কখনো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। চ' আপোনালোকে ভিডিঅ'টো পূৰা চাই থাকিব, ভিডিঅ'টো ভাল লাগিব। চ' গাইজ পথাৰত গৰু খেদাই আহি মাত্ৰ ঘৰ আহি পালোঁ আৰু সেই গাইজ চ' আপোনালোক মই এতিয়া দেখাবলৈ যাম যে আমাৰ গাঁৱতে এখন পাৰ্ক বনাই আছে, সেই পাৰ্কখন দেখাবলৈ যাম। তো মই দুদিন পৰা আপোনালোক দেখাবলৈ যাম কৈছোঁ, তো আজি ফাইনেলি দেখাবলৈয়ে যাম, মানে ওলালোঁ এতিয়া যাবৰ কাৰণে। চ' ভিডিঅ' চাই থাকক। মই এতিয়ালৈকে চোৱা নাই যে কি বনাইছে কি নাই, খালি লগৰ এটা ঘৰৰ ওচৰত আছে বুলি শুনিছোঁ, এনেকুৱা আছে বুলি। এতিয়া কি হয় এতিয়া নিজে গ'লে গম পাম, ভাল আছে বেয়া আছে। বেছি দূৰ নহয় যিহেতু চাইকেলটো লৈয়ে যাওঁ, তো চাইকেল লৈ গৈ আছোঁ। এতিয়া আমাৰ ৰাস্তাটো বনাই দিছোঁ, আমাৰ গলিলৈকে পালেই। তো গাই যোনটো পাৰ্কত যাম বুলি লগৰ এটা ঘৰৰ ওচৰতে, তাকে লগৰ এটা ঘৰৰ ওচৰত তাকে ফোন মাৰিলোঁ। আহিকে এতিয়া ইয়াক ৰাস্তাতে লগ পাই গ'লোঁ, সি ওলাই আহিছিলে এইটো যাম আৰু গাইজ পাই আহিছোঁ আৰু বেছি দূৰ নাই, চাই থাকোঁ। তো গাইজ ফাইনেলি আৰু পাই আহিলোঁ, এইটো চাওক গেটটো। গাইজ চাইকেলটো ইয়াতে কিনাৰত থৈ লওঁ আৰু সোমাওঁ আৰু আজি প্ৰথমবাৰ খাইছে এইফালে, ইয়াৰ গাঁৱত থাকি আৰু নাই চোৱা মানে। আজি আহিছোঁ প্ৰথমবাৰ এইখিনি জেগাত, অলপ ফুৰি চাই লওঁ জেগাটো কেনেকুৱা আছে। ফুলবোৰ ইমান মজা মজা ফুল আছে, অলপ ফুলবোৰ দেখাম। এইটো যোনটো হিমাচ আছে নলাটো দেখি পাই আছে, এনেকে ঘূৰি আছে নেকি, সেইখিনি চব মানে তাতে গছ গছনি কিবা কিবি ৰুব মানে কৰিছে মানে। চ' আজি আহিলোঁ ইয়াত ফুৰিবলৈ, জেগাটো বহুত মজা আছে, মানে বহুত ধুনীয়া, পূৰা বিউটিফুল প্লেচ, মানে ভিউটো পূৰা ভাল আছে। চ' এইটো ষ্টাৰ্টিং হৈছিলে অপেনিং
4-5 মাহমান হ'ল আজি চাম বুলি লগৰ এটা ঘৰ ওচৰতে আছে সেইকাৰণে লগৰটোৱে কৈ থাকে মানে স্কুলত কলেজত সি ইয়াত পাৰ্ক বনাইছে সদায় পাৰ্কৰ কথা কৈ থাকে তো চাবৰ কাৰণে মন গ'ল আজি আহিলোঁ আপোনালোকক দেখালোঁ চ' কমেণ্ট কৰিব জেগাটো চাই কেনেকুৱা লাগিলে চ' আপোনালোকেও ইয়াত আহিব পাৰে এইটো আছে আমাৰ 1 নং নাকুং পথাৰ চ' জেগাটো চাই কেনেকুৱা লাগিলে আপোনালোকক এবাৰ কমেণ্ট কৰিব মই এতিয়া দেখাই থাকোঁ ফুলবোৰ চাওক না কিমান মজা লাগিছে আৰু ইয়াত যোনটো ইটা দিছে ন আৰু মজা আছে মানে চাল আছে চ' এইটো গ্ৰীণ হাউচ ইয়াত পূৰা ফুলৰ পুলি পচাই থৈছে ন পুৰা ফুলৰ বুলি ইয়াত ফুলৰ পুলি পচাই থৈছে এবাৰ দেখাওঁ আপোনালোকক ইয়াৰ পৰা ফুল কিনিম ক'লে পাৰিম মানে পাৰিব পৰাটো এতিয়ালৈকে মানে পুলি চুলি ওলোৱা নাই ন চ' মই সুধি চাম ইয়াত যদি কিবা ফুলৰ পুলি যদি কিনিব পাৰে তো ঘৰত লৈ যাম চাওঁ চক ফুলবোৰ মানে বহুত মজা মজা লগাই থৈছে একদম মানে আমাৰ এইটো ঘৰ ওচৰত হ'ব লাগিছিলে ডেইলি ইডোখৰতে আহি থাকিলোঁ অলপ আমাৰ ঘৰৰ পৰা অলপ দূৰ হ'ল ফুলবোৰ চক না ইমান মজা দেখাইছে এইটো কি ভাং পাত লগাই থৈছে যে গাঞ্জা ইয়াত গাঞ্জা পাত লগাই থৈছে গাঞ্জা গছ একটা ইয়াতো আৰু লগাই থৈছে কেতিয়াবা ফুৰিব যদি মন আহে তো আহি যাব ফুৰিবলৈ কেতিয়াবা ফুৰিব মন আছে তো আহি যাব 1 নং নাকুং পথাৰ চ' ৰাতি হ'লে আৰু ভাল লাগে লাইটত লগাই থৈছে গছটো একদম মানে মজা দেখে মানে গাঁৱৰ পৰা সেই তাৰ পৰা পূৰা মজা দেখে মানে সেইটো তাৰ পৰা পূৰা মজা দেখে চ' এদিন আপোনালোকক মই ৰাতি আহিকে দেখুৱাবলৈ চেষ্টা কৰিম যদি আপোনালোকে ছাপৰ্ট কৰে ভিডিঅ'টো আৰু পূৰা শ্বেয়াৰ কৰি দিয়ে যদি আৰু ফুৰিব যদি মন তো অলপ দেৰি হাউচটোতে বহিকে চাওঁ বহু অলপ মজা আছে জেগাটো পূৰা তো বেঠো বেঠো অলপ বহোঁ জেগাটো কেনেকুৱা লাগিছে আপোনালোকে প্লিজ কমেণ্ট কৰি ক'বচোন একবাৰমান চ' গাইজ ঘাঁহবোৰ চাব নাই একদম মানে ইমান কোমল ভৰি দিকে চাওঁ হা পুৰা ফুল আৰে ফিল্ম শ্বুটিং চলি আছে শুনি নাই একদম মানে কোমল হিৰনি বিজাল আছে চক না সেই চাইড ফালৰ পৰা এবাৰ গৈ আহোঁ একবাৰ না তাহাঁত 1-2 কৰি ফটো মাৰিম আৰু ঘৰ যাওঁ সেই ঘৰটো চাওক নে ইয়াৰ পৰা ইমান মজা দেখাইছে একদম ত' গাইজ এতিয়া ভিডিঅ'টো বনোৱা হৈ গ'ল এতিয়া যাওঁ ভিডিঅ'টো চাব আৰু কেনেকুৱা লাগিছে ক'ব এতিয়া যাওঁ ছাবস্ক্ৰাইব কৰিব ভাল লাগিছে যদি ত' যাওঁ এতিয়া ঘৰত চ' এতিয়া যাবৰ কাৰণে ওলাইছোঁ আৰু চাইকেলটো লৈ লওঁ আৰু যাওঁ চিন্তা নকৰিবা চ' গাইজ ঘৰ আহি পালোঁ আৰু